নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমাৰ ইছুমানো জন্ম হোৱা সম্পূৰ্ণ এটা বছৰ হ'ল, সেয়েহে ঘৰত নিয়মভাগ কৰিলোঁ। এয়া ইছুমানো খুৰাসকল ডেক'ৰেশ্যন কৰি থাকোঁতে মই কেইটামান ক্লিপ ধৰি ৰাখিছিলোঁ। আৰু এয়া আমাৰ ইছুমানো পেহীয়েক চাহ বনাই থাকোঁতে তাইৰো ক্লিপ কেইটামান ধৰি ৰাখিছিলোঁ। বাৰু এইখিনিতে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। আজি এই বিশেষ দিনটো সকলোৱে লাগি ভাগি পাৰ হৈ যোৱাত বহুত বেছি সহায় কৰে। আপোনালোকেও আমাৰ ইছুমানক আশীৰ্বাদ কৰিব, সি যাতে ডাঙৰ হৈ ভাল মানুহ হয়। ইছুমানো জন্মদিনৰ উপলক্ষে ঘৰতে ভকত কেইজনমান মাতি সৰুকৈ হ'লেও নাম এভাগ গোৱালোঁ। ইছুমানৰ যাতে অনাগত আহিবলগীয়া দিনবোৰ ভালে কুশলে যায়, তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। মা আৰু পাপাৰ ফালৰ পৰা তোমালৈ বহুত বেছি ধন্যবাদ। তুমি আমাৰ জীৱনলৈ আহি বহুত বেছি সুখ দিলা। ইছুমানো, তুমি ডাঙৰ হৈ ভাল মানুহ হোৱা, ভগৱানে তোমাক সদায় ভালে ৰাখক। আৰু আপোনালোকেও আমাৰ ইছুমানক আশীৰ্বাদ কৰিব, সি যাতে ভাল মানুহ হয়। ভিডিঅ'ত ইমান কথা কোৱা অভ্যাস নাই, তথাপিও ভিডিঅ'ৰ যোগেদি যাতে এই সময়খিনি ধৰি ৰাখিব পাৰি, সেয়েহে মই ক্লিপবোৰ ধৰি ৰাখিলোঁ। ভিডিঅ'টো আপোনালোকে চাই কেনে পায় জনাব, আৰু আগলৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে যাতে ভিডিঅ'টো আঁকোৱালি লয়, তাৰে কামনা কৰিলোঁ। এনেদৰে পাৰ কৰিলোঁ ইছুমানৰ বাৰ্থডেটো। বাৰু আজিলৈ আহিছোঁ, বাই।